নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই বন্ধাকবিৰ আজি কেনেকৈ চপ বনাব পাৰি মই আপোনালোকক দেখুৱাম। মই প্ৰথমে বন্ধাকবি কাটি ধুই ৰাখিছোঁ। এতিয়া পিঁয়াজ দি দিলোঁ সৰু সৰুকৈ কাটি, কেঁচা জলকীয়া দি দিলোঁ, ধনিয়া পাত দি দিলোঁ, আদা বাটা দি দিলোঁ, দুটামান কণী দি দিলোঁ, জিৰাৰ গুড়ি দি দিলোঁ, ধনিয়াৰ গুড়ি দি দিলোঁ, শুকান জলকীয়াৰ গুড়ি দি দিলোঁ, চাউলৰ গুড়ি দি দিলোঁ, বেচন দি দিলোঁ। বেচনৰ পৰিমাণটো অলপ বেছিকৈ দিব। গৰম মছলাৰ গুড়ি দি দিলোঁ, নিমখ দি দিলোঁ, হালধিৰ গুড়ি দি দিলোঁ। এতিয়া মই ভালদৰে মিহলাই লওঁ। মোৰ ভালদৰে মিহলা হৈ গৈছে। বেলেগ একটা পাত্র বহাই দিলোঁ, বহাই তেল দি দিলোঁ। সবখিনি দি দিলোঁ। সবখিনি দিয়াৰ আগত তেলটো অলপ চাই ল'ব, যাতে তেলটো অলপ গৰম হয়, বেছি গৰম হ'ব নালাগে। বেছি গৰম হ'লে কালাৰটো আহি যাব, ভিতৰত কেঁচাই থাকি যাব। মই সবখিনি ওলটাই দিলোঁ। সবখিনি কালার আই গেছে। সবখিনি হয়ে গেছে। নমাই লম। মই নমাই দিলোঁ সবখিনি। আজিলৈ ইমানেই। নমস্কাৰ।